ফলো কৰা হ'ব CBSE প্যাটাৰ্ণ কিন্তু কি এয়া CBSE প্যাটাৰ্ণ HSLC 45% আহিব MCQ কিন্তু বাকিখিনিৰ লগত কি হ'ব সো সেইখিনি আমি জানিম এইটো ভিডিঅ'ত সো ব্লুম টেক্সনমি আপোনালোকে হয়তো আগতে শুনিছিলে বা শুনা নাই সো এইটো আজি ভিডিঅ'টোত আমি জানিব পাৰিম যে ব্লুম টেক্সনমি কি আৰু 45% আপোনালোকৰ যিটো আহিব সেইখিনি কেনেদৰে প্ৰস্তুত কৰা হ'ব সো সেবাৰ পৰা জানিব পৰা গৈছে যে তেওঁলোকে ব্লুম টেক্সনমিৰ দ্বাৰা কুৱেশ্যন প্যাটাৰ্ণ বনাব পোনপ্ৰথমে চোৱা তোমালোকে ৰিমেম্বাৰত আছে ৰিটেইন ৰিকল ইনফৰমেশ্যন সো এতিয়া ধৰা হ'ল ইংলিছৰ ক্ষেত্ৰতে আছোঁ ইয়াত প্ৰথমতে আছে ৰিমেম্বাৰ মই সেইকেইটা চিনি দিছোঁ যিকেইটা তোমালোকৰ ইমপ্লিমেণ্ট হ'ব পাৰে ক্ৰিকেট আইডেণ্টিফাই সো এতিয়া মেমৰাইজটো মই দিয়া নগ'ল মেমৰাইজটো হ'ব সো এতিয়া ধৰা হ'ল কুৱেশ্যন এটা আছে তাৰ দিয়া থাকিব ডুপ্লিকেটটো বা এইটো হয়নে 0.7 হয়নে 0.8 হয় সো এইকেইটা ডুপ্লিকেট দিয়া থাকিব সো যিটো শুদ্ধ সেইটো কৰিলে হ'ল বা কিছুমান লেটাৰ থাকে যেনে লিড শব্দটো LEE দি থাকিব পাৰে আৰু LEAD থাকিব পাৰে এতিয়া যিটো হয় সেইটো হ'ব যে লিড শব্দটো কোনটো হ'ব LEAD লিড সো বিজ্ঞানৰ ক্ষেত্ৰত সেইটো এটা হ'ব তাৰপিছত আছে আণ্ডাৰষ্টেণ্ড লেভেলত হ'ব তোমালোকক সামাৰাইজ কৰা বা ডেছক্ৰাইব কৰা তাৰপিছত আছে এক্সপ্লেইন কৰা সো এক্সপ্লেইন কৰা তোমালোকক দিয়া হ'ল এটা পাইথাগোৰাছ সূত্ৰটো সেইটো তোমালোকক কৰিব লাগিব এক্সপ্লেইন ইংলিছৰ ক্ষেত্ৰতে তুমি শ্বৰ্ট নোট এটা দিব সেইখিনি তোমালোকক এক্সপ্লেইন কৰিব লাগিব তাৰপিছত আছে এপ্লাই লেভেলত কি হ'ব কেলকুলেট আছে আৰু ইউজ আছে তো এতিয়া ধৰা হ'ল এপ্লাই লেভেলত তোমালোকৰ গ্ৰামাৰৰ ৰুলছ কিছুমান আছে টেন্সৰ ৰুলছ তো সেইবিলাক তোমালোকক কি কৰিব দিব এপ্লাই কৰিব দিব ডাইৰেক্ট ইউজ কৰিব লাগিব আৰু ডাইৰেক্ট তোমালোকে এনচাৰ পাই যাব আৰু তাৰপিছত আছে এনালাইজ লেভেলত কি হ'ব তোমালোকক অৰ্গেনাইজ কৰিব দিব কম্পেয়াৰ কৰিব দিব এতিয়া বিজ্ঞানৰ ক্ষেত্ৰতে ধৰি লোৱা হয় এতিয়া সক্ৰিয়তাৰ ঊৰ্ধ্বকমত সজাব লাগে বা নিম্নকমত সজাব লাগে এতিয়া তোমালোকে সেই কি কৰিব লাগে অৰ্গেনাইজ কৰিব লাগে তাতে দিয়া থাকিব তোমালোকে এইটো অৰ্গেনাইজ কৰিব তাৰপিছত আছে তোমালোকৰ ইভেলুৱেট কি কৰিব লাগিব তোমালোকে জাজ কৰিব লাগিব মানে ধৰি লোৱা হ'ল এইটো এটা কয় যে এইটো এটা শুদ্ধ তাৰে এটা এক্সেপশ্যনো আছে মানে এটা অশুদ্ধ অৱস্থা আছে তোমালোকে সেইটো দেখুৱাব লাগিব আছে এতিয়া ক্ৰিয়েটটো কি হ'ল তোমালোকে ডিজাইন কৰিব লাগিব বা ইনভেট কৰিব লাগিব মানে এইটো ডিজাইন বা ইনভেট কৰিব নালাগে তোমালোকে কি কৰিব লাগিব নতুনকৈ এটা সজাব লাগিব অৰ্থাৎ তোমালোকে ষ্টৰি ৰাইটিংটো হয়তো পাইছাই HSLC ষ্টৰি ৰাইটিং আহে পোষ্টাৰ আহে কেতিয়াবা পোষ্টাৰ বা এটা এডভাৰটাইজমেণ্ট আছে সেইটো এটা তোমালোকে ডিজাইন কৰিব লাগিব তেনেধৰণে আছিল ইনফৰমেশ্যনটো পাই কেনে লাগিল মোক কমেণ্ট বক্সত জনাবা আৰু ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু বন্ধুবৰ্গৰ মাজত